অসম পুলিচৰ ABUB কনিষ্টেবলৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াৰ লগত জড়িত বন্ধু-বান্ধৱীসকলৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ। অতি শীঘ্ৰে পূৰণ কৰা হ'ব ইয়াৰ যি ৬,৬৬২টা পদৰ বাবে ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া চলি আছিলে। ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ লগতে ৰিটেন প্ৰক্ৰিয়া অতি শীঘ্ৰে সমাপ্ত হ'ব আৰু নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈ উঠিব। তদুপৰি অসম পুলিচৰ ABUB কনিষ্টেবলৰ পুনৰ নতুনকৈ পদ মুকলি হ'ব। অতি সুখবৰ নিযুক্তি লাভ কৰিব পাৰিব যিসকল বন্ধু-বান্ধৱীয়ে অসম পুলিচত যোগদান কৰিব বিচাৰে। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাদেৱে নিউজ লাইভৰ এক সাক্ষাৎকাৰত এই কথা সদৰি কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। মুখ্যতঃ অসম পুলিচৰ আপোনালোকে জানে যে আমি 1 লাখ যুৱকক এটা চাকৰি দিয়াৰ আমাৰ হাতত সংকল্প আছে। তাৰ পৰিপ্ৰেক্ষিতত অসম পুলিচত ভেকেন্সি কিমান আছে আৰু আমি কি ধৰণে এই ভেকেন্সিবিলাক সোনকালে পূৰণ কৰিব পাৰোঁ। থানা আমাক নতুন কিমান থানা লাগে, থানাত আমাৰ ষ্ট্ৰেংথ আছেনে নাই, কনিষ্টেবলসকলক অত্যাধিক ডিউটি নকৰি এটা যাতে নিজৰ শৰীৰৰ প্ৰতি যত্ন ল'ব পৰাকৈ ডিউটি কৰে, থানাবিলাকত যাতে দুজন পুলিচৰ ছেট থাকে। আজিৰ দিনটোত কি নাই আমি জানো, কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে DGPক মই দায়িত্ব দিছোঁ যে আপুনি অফিচাৰসকলৰ লগত আলোচনা কৰি কেনেকৈ কি কৰিব পাৰে কৰক। ৰাজনৈতিক সদিচ্ছা আছে, পাৰ্য মানে বিত্তীয় সদিচ্ছাও থাকিব, পলিটিকেল উইল আৰু ফাইনেন্সিয়েল এম্পাৱাৰমেণ্ট দুইটাই থাকিব। বাকীখিনি পুলিচে নিজৰ বিশেষকৈ পুলিচ হেডকোৱাৰ্টাৰে কামখিনি কৰিব লাগিব।